আলু দাইল নিমখ হালধি আনিলোঁ বাৰু আৰু কিবা বেলেগ বস্তু আনিব কৈছিলে নি বাৰু মায়ে নিমখ আনিব কৈছিলে নহয় নিমখ আনিব পাহৰি থাকিলোঁ আকৌ ঘূৰি যাওঁ নেকি বাৰু দোকানলৈ বহুত দূৰ নহয় দোকানখন আকৌ খোজকাঢ়ি উভতি যাবলৈ মনে যোৱা নাই নগ'লেও মায়ে গালি পাৰিব নহয় আকৌ পাহৰি থাকিলি বুলি কি কওঁ বাৰু ঐ চালা গাড়ী চলাব নাজানো নেকি খুন্দিয়াই মাৰিবিচোন মানুহ বছ এইটো দম দিছে যে আমাক এইটো ৰামাইছা পুতেক গাড়ী বেক কৰ ইয়াক পোৱালিটোক চিনি পাওঁ নহয় মই উঠাই যাম ইয়াক বা গাড়ী ৰখাই দিছেচোন ঐ গাড়ী চলাব নাজানো নেকি এই বেটা বৰ দম দিছচোন তই মোক এইটা কেলে ক'লে নিছ মোক ক'লে নিছ দম দিয়া মছলা পাবি এতিয়া ঐ ড্ৰাইভাৰ বৈ কেনেকুৱা ফিলিং আইও মা ক'ত ফচি গ'লো মই আৰে কোন হয় তহঁতি মোক এনেকৈ কেলে লৈ আনিলি আৰু কেলে বান্ধি থৈছ মোক খুলি দে জল্দি গোটেইখন আন্ধা দেখিছোঁ খুলি দে জল্দি চকু পাকাবোৰখন কৰি দিলো তোক আন্ধাৰৰ পৰা মুক্ত এতিয়া কেনেকুৱা লাগিছে ঐ মোক ভালকে দেখি পাইছ নাই ঐ তোক যদি হাত ভৰি বান্ধি কলা কাপোৰে চকুত মেৰিয়াই থৈ তোক কেনেকুৱা লাগিব হে মোক তেনেকুৱা কৰিব পৰা কোনো মাইকালাল জন্ম হোৱা নাই পৃথিৱীত যেতিয়া দিন বেয়া থাকে ন চব বিপদত পৰিব এদিন দেখা নাই মোক আনি কিনি তহঁতি বান্ধি থৈছহি মা পাপাই বিচাৰি ফুৰিছ পাই মোক মায়ে মোক আলু দাইল নিমখ আৰু হালধি আনিব দোকানলৈ পঠিয়াইছিলে তহঁতি মোক বান্ধি কিনি ইয়ালৈ লৈ আনিলি খুলি দে জল্দি খুলি দে মই যাওঁ ঘৰলৈ যাওঁ বছ ইমান দম দিছ যে এইটোৱে বেটুৱা বেছি পেট কৰি নাথাকিবি মুখে একদম মুখ নচলাবি মোৰ পকা হাত ভৰি বান্ধি থৈছ এতিয়া মুখ নচলাই কি হাত ভৰি চলাম নেকি বা পোৱালি বেলেগ একদম চোন বছ এইটো ঠুহি পেলাও নেকি তহঁতি কোন হয় ন তহঁতৰ নাম কি মোৰ নাম আৰে দি বানো মুজে পেহচানো ক'ৰ পৰা আহিছো মই হয় চেলফিডন স্মাইল প্লিজ চেলফিডন য়েছ মই হয় চেলফিডন এই নামটো শুনা লাগিছে নাই মই হয় ডন একেবাৰে দন লগা নাই তহঁতক চুহে লাগিছে চালা য'তে ত'তে চু কৰি ফুৱ নাম ৰাখিছ চেলফিডন ঐ পোৱালি তোৰ মুখখন বন্ধ কৰ মুখ চুক চিলা মাৰি পঠিয়াম কথা ক'ব নোৱাৰা হৈ থাকিবি কিন্তু চেলফিডন নামটো মই আগতে শুনা নাই দেই নাম নাই শুনা তই এই ডিষ্ট্ৰিক্টৰ 20খন থানাত মোৰ কেছ চলি আছে আৰু 21 নম্বৰ থানাখনত মোৰ চব কেছ সলভ হ'বলৈ গৈ আছে আৰু যেতিয়া ৰাতি কেঁচুৱাই কান্দে তেতিয়া মাকে কয় চৌজা বেটা চৌজা নহ'লে চেলফিডন আহিব মোক কি কেঁচলা বুলি ভাবিছ নেকি মোকো 20খন স্কুলৰ পৰা উলিয়াই পঠিয়াইছে এতিয়ালৈকে যোনখন স্কুলত মই যাওঁ চব স্কুলৰ ল'ৰাবোৰে মোক ভয় খাই থাকে চবকে মই বজাই দিওঁ মই কিন্তু দেখিবলৈহে শান্তপুষ্ট মই বহুত অঘাইতকীত কৈ দিলোঁ লাষ্টত কিন্তু বহুত পস্তাবি তহঁতি কি বছ আপোনাকে দম দিছেচোন মোৰ এনেকুৱা লাগিছে আজি আমি ফচি মৰিম নেকি দুইটাই মই যে ইমান বুৰ্বক ল'ৰাবোৰক গেঙত জইন কৰি থৈছো এই পিটকলি ল'ৰাটোৰ কথা শুনি কিনি ভয় খাই গৈছে মোক গেঙৰ ল'ৰাবোৰ মই ক'ত মৰো মই ঐ চুডন মোক পিটকলি ল'ৰা বুলি নাভাবিবি খাতৰা আছো মই খাতৰা মনে থাক আৰু এবাৰ যদি মোক চুৰ বুলি কওঁ তোৰ ভাগৰ মাথা ফুটাই দিম তোৰ ভিতৰৰ বডিৰ যিমান বস্তু আছে চব বাহিৰ উলিয়াই দিম এইটো পিষ্টলটো আছলি পিষ্টল নে পূজাত পোৱা নকলি পিষ্টলটো সৰু ল'ৰাবোৰক ভয় কৰাবলৈ থৈ দিছ নেকি বৰ অগলধা ল'ৰা এইটো একো কথাই নুশুনে এটা গুলি ফুটাম বইলা কুকুৰা লিখা ধপধপাই ইয়াতে মৰি থাকিবি কিন্তু বছ এইটোত গুলিয়ে নাইচোন কি গুলি নাই কিন্তু ইয়াততো মই দুটা গুলি বহুত দিনৰ পৰা থৈ দিছিলো ভালকে হেৰি নহয় বছ কালি খাবলৈ একো নাছিলে যে গুলিকেইটা সেইকাৰণে বিক্ৰী কৰিবলগীয়া হ'ল এই 200 টকা পাইছিলোঁ আলু দাইল আৰু তেল লৈ আনিলোঁ আৰু 20 টকা বাচিছিলে বিয়ে মুঠা লৈ আনিলোঁ বছ একদম গাধ হয় তই যাৰ ইনকমৰ আজিলৈকে খাই আছ তাকে বিক্ৰী কৰিব পঠিয়ালি তই আৰু গাধৰ বছ তই হয় চবচে ডাঙৰ গাধ পোৱালি ডাঙৰক অকণমান সন্মান কৰিবলৈ শিক স্কুল এনেই গৈছ তই একোডাল নেজানো ডাঙৰ সন্মান কৰিব লাগে নে নালাগে কিন্তু বছ এতিয়া কি কৰিব এই পিষ্টলটোত গুলি নাই বুলি তই জান আৰু মই জানো আৰু এই জধা মূৰ্খ পোৱালিটোৱে জানে কিন্তু ইয়াৰ ফাদাৰে নাজানে নহয় ইয়াৰ ফাদাৰক ফোন লগা পইচা দিমান দিওঁ পাপাক ফোন কৰি কিনে একো লাভ নাই একোডাল নিদিয়ে তহঁতক এইটো তই কেনেকে জানিলি মই নাজানিম নেকি মই স্কুল যাওঁতে 10 টকা খুজিলে নিদিয়ে নিজৰ ল'ৰাটো হৈ কিনি তহঁতক একো পৰা দিব যেতিয়া তাৰ মৰমৰ পুতেকৰ কান্দন শুনি পাব তেতিয়া তাৰ আণ্ডাৰ পেণ্ট বিক্ৰী হ'লেও পইচা দিবলৈ আহিব মোক তই কিন্তু পোৱালি একো উল্টা পুল্টা নকৰিবি হাওডাল বেৰৰ ওচৰত দেখিছ নহয় লাঠিডাল সেইডালে কোবাই তোৰ পিঠিত ৰঙা কৰি দিম টিকা ৰঙা কৰি দিম পেন চোলা একো পিন্ধিব নোৱাৰিবি এই চেলফিডনক চিনি নাই পোৱা তহঁতি টেপেনা মোক এতিয়াও বহুতে চিনি নাই পোৱা ডাঙৰকে পোষ্টাৰ এখন লগাই দিবি তেতিয়া চবেই চিনি পাব মোক দে এতিয়া ফোনটো দে ইয়াৰ বাপেকক ফোন লগাওঁ কিন্তু বছ কথাটো পটাপট ক'ব কাৰণ ইয়াত বেলেঞ্চে নাই বছ সেই মেইন বেলেঞ্চে ভৰাইছিলোঁ 2 টকামানহে আছেগে চাগে কি গাধ চব প্ৰথমে গুলি দুটা বিকিলি এতিয়া জিএফৰ লগত কথা পাতি বেলেঞ্চ হেক কৰি থৈছ মোবাইলৰ তহঁতৰ কাৰণে মোৰ বিজনেছেই ফ্লপ মাৰিব তহঁতে মোক হেক কৰি দিবি দেই হেক কৰি দিবি কেতিয়াবা মোকো বিকি থৈ আহিবি বজাৰত হে বছ কেলে বিকিম ক আপোনাক ধুইত
ফোন লগা এতিয়া ফোন লগা বাপেকক অঁ বছ লগাইছোঁ ৰ'ব